हाग्रामा महिलारि बिथाङा 12 बोसोर सरकार दानानै 3,000 कोटी दाहार खालामनानै गालांबाय बेखौ सोर सुख'गोन 17 বছরে কি করিলে 17 বছরে हाग्रामा महिलारि बिथांमोना जुदि इउपिपिएल हानजाखौल' रायबाय थायोब्ला बियो मा जागोन बे बाथ्राखौ बुंदों बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा दिनै अदालगुरि जिल्लानि सिङाव थानाय फानेरि साहा बागानाव मडेल फरायसालिनि बेखेवनाय जादों बे मडेल फरायसालिखौनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा गावनि आखाइजों बेखेवनानै होयो बे मडेल फरायसालिखौनो बेखेवनानै होना प्रमद बर' बिथाङा खौरांगिरि सिगाङाव कक्लाबारि बियाबनि जानो गोनां उफ्रा बिसायख'थियाव इउपिपिएल हानजाया 99% देरहागोना रोखा जाखाबाय आरो बेखौ लानानै रावबो रायजो राजाफ्रा गोनो गोथो जानो गोनां जेबो बाथ्रा गैया होननानै फोरमायदों लोगोसे सरकारखौ सोलायनो होनबानो सोलायनो हाया बियो हाग्रामा महिलारि बिथांनि जानला मोनला बुंनाय रावसो 5 बोसोर इउपिपिएल हानजायानो सरकाराव जेरैखि जाया थागोन होननानैबो फोरमायदों बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा 17 বছরে কি করিলে 17 বছরে हाग्रामा महिलारि নিজৰ হোটেল বনালে ক্ৰেচাৰ মেচিন বনালে হস্পিটাল বনালে বহুত সম্পত্তি বনালে তো পইচাৰ ঘটাৰ কাৰণে ৰাজনীতি কোনো কৰিছে আজি 1.5 বছৰত এবাৰো তেখেতে এবাৰ মাত্ৰ ফ্লোৰ টেষ্টত আহিছে ইয়াৰ পিছত এতিয়ালৈকে কাউন্সিলত অহা নাই কিয় অহা নাই ৰাইজৰ প্ৰতি তেখেতৰ কথা ক'ব লগা নাই খালি প্ৰমোদ বড়ো কৈ থাকিলে হ'ব নেকি প্ৰমোদ বড়ো কৈ থাকো যদি তাত ৰাইজৰ লাভ হয় কিন্তু আজি हाग्रामा महिलारिয়ে একবাৰ ঘোঁৰাত উঠি ৰাজনীতি কৰিব বিচাৰে এবাৰ বাছত উঠি কৰিব বিচাৰে এবাৰ ট্ৰেইনত উঠি কৰিব বিচাৰে মোৰ এনেকা কোনো নীতি নাই মই নতুনকৈ ৰাজনীতিত আহিছোঁ কিন্তু এটা আদৰ্শ লৈ আহিছোঁ আদৰ্শ আৰু নীতি মোৰ যিটো মিছন আৰু ভিজন ইয়াত কোনো বিচলিত নহয় আৰু আমাৰ কোনো এতিয়া ঘোঁৰাত উঠিবৰ কাৰণে ট্ৰেইনত উঠিবলৈ দৰকাৰ নাই যেনেকৈ আছোঁ আমি তেনেকৈ যাম এটা কমিটমেণ্টত থাকি আমি ৰাজনীতি কৰিম আৰু আমি সকলো খুব ভাগ্য আজি অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষত সকলো তেখেতক সন্মান কৰে বহুত বছৰৰ পিছত আমি এনেকা এজন দক্ষ মুখ্যমন্ত্ৰী পাইছোঁ তেখেতৰ লগত কাম কৰিছোঁ আমি ইমান ভাল পাইছোঁ যে সব কাম তেখেতে আমাক গাইডেন্স কৰি আছে এই গাইডেন্সত গোটেই অসমৰ চাৰিসীমাৰ ভিতৰত বিটিআৰ অঞ্চলতো আমাৰ উন্নয়ন হৈ যাব আৰু সেইটো কনফিডেন্সত আমি কাম কৰিছোঁ আপুনি কাৰ্বি আংলঙো কৈছে ককিলাবাৰীও আছে তো অলপ মানে ইফালৰ খবৰটো স্যাৰ কাৰ্বি আংলঙৰ ইলেকশ্যনটো জাষ্ট এটা প্ৰচেছ তাত মানে কংগ্ৰেছৰ কেণ্ডিডেটজন উইথড্ৰ কৰিলে এতিয়া ছিংগল কেণ্ডিডেটৰ নিচিনা হৈছে বাকী দুজন কেণ্ডিডেটে তাতে ইমান সেইটো প্ৰভাৱ নাই গতিকে কাৰ্বি আংলঙৰ এটা সমষ্টি ক্লিয়াৰ হৈ যাব তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেতে আনকণ্টেষ্ট জিকি গ'ল আজি ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হোৱাৰ পিছত কাৰ্বি আংলংখন এনেকুৱা মানে ডেভেলপ কৰিলে ইয়াৰ ডিফু টাউন তাৰালাংচু বিভিন্ন অঞ্চলবিলাক চালে আপোনালোকে গম পাব যে ইমানখিনি উন্নয়ন কৰিলে তাত ৰাইজে আৰু দ্বিতীয় কথা চিন্তা কৰিবলৈ কাৰো মানে পৰিৱেশে নাই 15 বছৰত সদায় বিস্ফোৰকে হয় মানে বিস্ফোৰক নোহোৱাকৈ মন্তব্যই নকৰে হাগ্ৰামা মহিলাৰিয়ে আপোনালোকে দেখিছে যোৱা 1.5 বছৰ যেতিয়া আমি বিটিচিত আমাৰ গভৰ্ণমেণ্ট চলি আছে মিত্ৰজোঁটৰ সেই সময়ত কি কৈছিলে আপোনালোকে চাওক মোক তেখেতে সদায় কৈ আছে সি জাতিটো বিক্ৰী কৰিলে বিজেপিৰ তাত RSS তাত বন্ধক থলে বিজেপি তাত জাতিটো বিক্ৰী কৰিলে আৰু আজি কৈছে যে মই বোলে বিজেপি কিক আউট কৰিব বিচাৰিছোঁ চ' আজি হাগ্ৰামা মহিলাৰি কালি এটা কয় আজি এটা কয় আৰু 15 বছৰে গোটেই ৰাইজক বেবেৰেবাং কৰি পেলাইছে চ' আজি হাগ্ৰামা মহিলাৰি কথাবিলাকৰ একো মূল্য নাই আমি বিচাৰিছিলোঁ যে তেখেতে এটা সংগ্ৰামৰ পৰা আহিছে এটা মূল্যবোধৰ ৰাজনীতি কৰক গম্ভীৰতাৰে ৰাজনীতি কৰক কিন্তু ইমান টুলুঙা মন্তব্যবিলাক কৰি আহে সেইটোৰ কাৰণে আজি সমাজত নতুন চামতাৰ এটা প্ৰভাৱ পেলাইছে আমি সেই কামবিলাক কৰিব নোৱাৰোঁ আৰু এতিয়া যিটো আমাৰ গভৰ্ণমেণ্ট চলি আছে এই গভৰ্ণমেণ্টটো এটা মিছন লৈ অহা গভৰ্ণমেণ্ট 17 বছৰত তেখেতসকলৰ দুৰ্নীতি অপশাসন অপসংস্কৃতিটো দূৰ কৰি পেলাই এটা ভাল সংস্কৃতি ইয়াতে স্থাপন কৰাৰ কাৰণে আমি আহিছোঁ আৰু 17 বছৰে তেখেতৰ দমন নীতি অগণতান্ত্ৰিক দুৰ্নীতিবিলাকৰ লগত আমি ফাইট কৰি আহিছোঁ বিজেপিও সেইটো ফাইট কৰি আহিছে এটা সময়ৰ কাৰণে এলায়েন্সত আছিলে কিন্তু বিজেপিৰ আজি আগৰ পৰা যিবিলাক নেতৃত্ব দি আছে আপোনালোকে চাব যে বিটিচি অঞ্চলৰ বড়ো সংগঠন ওলাব লগা হৈছে ইয়াত মানে বিভিন্ন সংঘাত হৈছে সেই সময়ত কিন্তু হাগ্ৰামা মহিলাৰিৰ চৰকাৰ আছিলে আৰু সেইবিলাক চবেই বুজি পায় আৰু মই এজন বড়ো হিচাপে বড়ো সমাজখন সুৰক্ষিত হওক শান্তি হওক কিন্তু মই বিচাৰোঁ কিন্তু ইয়াতে অস্ত্ৰৰ জনজননী কিবা কিবি সেইবিলাক হৈ আছিল আজি চুক্তি হৈ গ'ল 2020 পিছত এতিয়া শান্তি আহি গ'ল ভাল এটা পৰিৱেশ আহিল সেইটো হাগ্ৰামা মহিলাৰি ডাঙৰীয়াই হজম কৰিব পৰা নাই আবুল তাবুল বকি আছে যোৱাকালি আৰু ককলাবাৰীটো জাষ্ট নমিনেল আমি অকলেই ককলাবাৰী জিকিছিলোঁ এতিয়া আমাৰ লগত GSP আছে বিজেপি আমি একেলগে মিত্ৰজোঁট সকলো মিলি পেলাই আমি কাম কৰিছোঁ তাৰপিছত আৰু তাত ক'ত কণ্টেষ্ট আছে তাত ইলেকশ্যনে নাই 90% ভোট পাই জয় হ'ব
আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইমান দিনে মিডিয়াত ওলাবৰ কাৰণে একো সুযোগ পোৱা নাছিলে ইলেকশ্যন এটা আহিছে কাৰণে মিডিয়াত ওলাই আবুল তাবুল বকি আছে আৰু ইয়াৰো জবাব আমাৰ প্ৰত্যেকটোৰে জবাব আছে আমাৰ তাত নট অনলি জবাব আমাৰ তাত এতিয়া ডকুমেণ্ট আছে 1.5 বছৰ আমি বহি থকা নাই প্ৰত্যেকটো ডকুমেণ্টটো ষ্টাডি কৰি পেলাই আমি ওলাইছোঁ এতিয়া আমাৰ হাতত ডকুমেণ্ট আছে আপুনি কৈছে যে 1.5 বছৰ আমাৰ পৰিষ্কাৰ কৰোঁতে গ'ল কি কেনেকুৱা চাওক 3,000 কোটি টকা ঋণ এটা ক্ষুদ্ৰ কাউন্সিলত হাগ্ৰামা মহিলাৰী লুকাই থৈ গৈছে 3,000 কোটি টকা ঋণ য'ত ইয়াৰ বাজেটটো 1 বছৰত আহে 600 কোটি 700 কোটি টকা আপোনাৰ বাজেট এইবাৰ আহিছে আপুনি 3,000 কোটি টকা ঋণ ক'ত মাৰিব আপোনাক কৈছে যে দালি ভাত খোৱা আপুনি যদি মানে আপোনাৰ ক্ষমতা নাই তাত যদি আপুনি 10 বিধ মাংস ৰাখে 20 বিধ মানে আপুনি মাছ ৰাখে এনেকুৱাহে চলাইছিল তেখেতসকলে আমি যিমান কেপাচিটি সেইটোৱে কৰিব লাগিব আৰু ইমানেই টকা যদি 3,000 কোটি ঋণে কৰিছে ডেভেলপমেণ্টবোৰ হ'ব লাগিছিলে কোকৰাঝাৰ আজি মানে টাউনত আপুনি চাওক কি ডেভেলপমেণ্ট আছে ওদালগুৰি টাউনত কি ডেভেলপমেণ্ট আছে ইমান বছৰত ওদালগুৰিৰ এটা অডিটৰিয়ামটো কমপ্লিট কৰি থৈ নগ'ল ওদালগুৰি টাউনত যিটো অডিটৰিয়াম আছিলে ইমান বছৰত কমপ্লিট কৰি থৈ নগ'ল টাউনত কোনখন গাঁৱত ইমানখিনি স্কুলবিলাক আজি কিয় জৰাজীৰ্ণ হৈ আছে এইটোতো 1 বছৰত আমি জৰাজীৰ্ণ কৰা নাই নহয় ইমানখিনি ৰাস্তা পদূলি কিয় জৰাজীৰ্ণ হৈ আছে আমিতো 1 বছৰহে হৈছে 1.5 বছৰ আজি হাগ্ৰামা মহিলাৰী কোনখন মুখেৰে কথা কৈ আছে গতিকে আজি তেখেতৰ লগত কথা পতাৰ মোৰ পৰিৱেশ মানে প্ৰয়োজন নাই তেখেতেহে মোৰ লগত কথা পাতিব আহিছে আৰু কি কথা পাতিব আহিছে কিয় পাতিছে এইবিলাক কথা মই ক'ব বিচৰা নাই প্ৰয়োজন হ'লে কম বিপদ হাগ্ৰামা মহিলাৰী আছে মোৰ নাই এতিয়া কাৰণ মই 1.5 বছৰত কোনো পাব কৰা নাই কোনো মানে তেনেকৈ কাম কৰা নাই টিচিত ভাঙা পাতা বুলি একো নাই আমাৰ চৰকাৰ আছে চৰকাৰ চলি থাকিব আমি সমাজৰ কাম কৰিবলৈ আহিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাৱাৰটো বাদ দি 1 মিনিট সময়ো শুই থাকিব নোৱাৰে কাৰণ 15 বছৰ ৰজাৰ নিচিনা থাকিল তো এতিয়া পাৱাৰ নাই কাৰণে মানে বলিয়া হৈ থাকে পাৱাৰ আৰু মানি ইয়াৰ কাৰণে তেখেতে বাকীখিনি নকওঁ মই পাৱাৰ আৰু মানি এই দুটা নহ'লে তেখেতে থাকিব নোৱাৰে সেইকাৰণে সদায় চৰকাৰে ভাঙে 1.5 বছৰত কোনদিনা চৰকাৰ নাভাঙে যিদিনা মিডিয়াত আহি সেইদিনাই কয় যে 4 তাৰিখত চৰকাৰ ভাঙিব 5 তাৰিখত ভাঙিব 6 তাৰিখত চৰকাৰ ভাঙিব চৰকাৰ সদায় ভাঙিয়ে থাকে এতিয়া কৈছে যে বাই ইলেকশ্যনৰ পিছত চৰকাৰ ভাঙিব চৰকাৰটো এনেকুৱা বস্তু নহয় কি সি মানে ৰিম'ট কণ্ট্ৰল টিভিৰ চেনেল চেঞ্জ কৰিছে মই এতিয়া প্ৰতিদিন টাইম চাম মই এতিয়া মানে নিউজ লাইভ চাম মই এতিয়া DY চাম এইটো চৰকাৰটো এনেকুৱা বস্তু নেকি এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া হয় হাইকোৰ্টতো কেছ দিয়ে থৈছে হাইকোৰ্ট কেছটো জিকিব পৰা নাই দুবাৰ হ'ল তো এইবিলাক কথা লাভ নাই তেখেতসকলৰ কি আছে ৱৰ্ক কালচাৰ নাই ৱৰ্ক কালচাৰ নোহোৱা মানুহবিলাক এনেকুৱা বকি থাকে নহ'লে কাম কৰিলে হয় পইচা যাতে শিক্ষা ডিপাৰ্টমেণ্টত লোৱা ইফাল সিফাল নহয় এইকাৰণে ভাল ইঞ্জিনিয়াৰৰ দ্বাৰা আমি ডিজাইন কৰি লৈছোঁ গতিকে আমিও এই বছৰৰ পৰা যোৱা বছৰো আমি বহুতখিনি স্কুল ৰিপেয়াৰিং কৰিছোঁ এই বছৰো আমি সেই স্কুলবিলাক মডেল স্কুল কনচেপ্টতে ডেভেলপ কৰি লৈ যাম হয় মানে চাওক ছায়েন্স এডুকেশ্যনত আমি বহুত পিছ পৰি আছোঁ আমাৰ BSc শিক্ষক নাই ছায়েন্স এডুকেশ্যনত আমি চাবলৈ গ'লে আমাৰ যিখিনি ইনষ্টিটিউশ্যন লাগে এইখিনি নাই তো সেইকাৰণে ছায়েন্সটো এনকাৰেজ কৰাৰ কাৰণে এই বছৰ আমি 3টা ছায়েন্স চেণ্টাৰ য'ত নেকি ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই প্ৰত্যেকটো মানে মেচিনাৰিজ লেবৰেটৰীত যিখিনি পায় তেখেতসকলে সেইবিলাক তেখেতসকলে ভালকৈ চাবলৈ পাৰিব ইন ডিজিটাইজ এণ্ড মেনুৱেল দুইটাকো তেখেতসকলে চাব পাৰিব টেষ্ট কৰিব পাৰিব তেনেকৈ 3টা ছায়েন্স চেণ্টাৰ আমি ডেভেলপ কৰিব বিচাৰিছোঁ 3টা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এটা শিক্ষকৰ কাৰণে শিক্ষকসকলৰো কি হয় আমাৰ ইয়াত টিচাৰ ট্ৰেইনিং যিবিলাক হৈ থাকে তাত TLM-বিলাক টিচিং লাৰ্ণিং মেটেৰিয়েলবিলাক বা যিখিনি আমাক মেটেৰিয়েল লাগে সেইখিনি যথেষ্ট নহয় সেইকাৰণে আমাৰ নতুনকৈ কোনোবা এজনে শিক্ষক হৈছে তেখেতে খুব কনফিডেণ্টলি ছাত্ৰ ছাত্ৰীক শিকাব নোৱাৰে কাৰণ তেখেতে সেই ট্ৰেইন নহয় তো তেনেকুৱা কিছুমান চেণ্টাৰ আমি বড়োলেণ্ডত আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমি এই বছৰত 5 crore আমি ফাণ্ড ইয়াতে খৰচ কৰিম আন্তঃগাঁথনি খুব দুৰ্বল আছে বিভিন্ন স্কুলত আমি দেখিছোঁ এইটোকে মই কৈ আছোঁ এটা হ'ল আমাৰ আন্তঃগাঁথনিটো কি হৈছে যিটো আমাৰ আছাম টাইপ বিল্ডিং বুলি কয় টিংঘৰ সেইটো মানে 20-25 বছৰত বা 30 বছৰত সেইটো অলপ ডেমেজ হৈ যায় আৰু আমাৰ বিদ্যালয়বিলাক মেক্সিমাম 30-40 বছৰ আগত নিৰ্মাণ কৰা গতিকে একেবাৰতে মেক্সিমাম স্কুল ডেমেজ হৈ গৈছে তো সেইখিনি ৰিপেয়াৰিং কৰাৰ কাৰণে আমি পলিচি লৈ আছোঁ আৰু কাম অলৰেডি আমি আৰম্ভ কৰিছোঁ বহুত ঠাইত আমি স্কুল নিৰ্মাণ অলৰেডি আমি কৰি দিছোঁ আৰু যিখিনি টিচাৰৰ কথা কৈ আছে সেইটো আজিৰ প্ৰব্লেম নহয় বহুত দিনৰ প্ৰব্লেম BTC অঞ্চলত কি হৈছে আমাৰ টেট পাছ কৰা কিছুমান শিক্ষক আছে তেখেতসকলক চাকৰিটো দিবৰ কাৰণে ইতিমধ্যে আমি কাম সম্পূৰ্ণ কৰিছিলে সেই সময়ত CTET পাছ কৰা কেইজনমান মানে শিক্ষকে কেছ দি থৈ দিলে
কেছ দিয়াৰ কাৰণে এতিয়া হাইকোৰ্টে এটা অপিনিয়ন দিব লাগে এতিয়া লাহে লাহেকৈ আমাৰ এডভকেট জেনেৰেল দেৱদীপ শইকীয়া ডাঙৰীয়াই এইটো কেনেকৈ এটা মীমাংসাত আনিব পাৰে চলিউশ্যনত ইয়াৰ কাৰণে কাম কৰি আছে খবৰ আহিব নেকি ছাৰ কম দিনৰ ভিতৰত যিখিনি টেট শিক্ষক আছে টেট শিক্ষকখনে এইখিনিতো এপইণ্টমেণ্ট হৈয়ে যাব খালি আমাৰ ফৰ্মেলিটিজ বাকী আছে আমি এটা ইণ্টাৰভিউৰ মানে ব্যৱস্থা কৰিছিলোঁ কিন্তু তেখেতসকলে কেছটো এতিয়া হাইকোৰ্টে যেতিয়া কেছটো ডিজল্ভ কৰি দিব লগে লগে আমি এপইণ্টমেণ্টটো দিব পাৰিম 1 নম্বৰ 2 নম্বৰ যিখিনি 99ৰ শিক্ষক তেখেতসকলকো আমি কি কৈছে এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমাৰ গোটেই প্ৰিপাৰেশ্যন ৰেডি হৈ আছে এনি টাইম আমি তেখেতসকলক এপইণ্টমেণ্ট দিম আৰু ইয়াৰ লগতে BTCত আমি স্পেচিয়েল টেট পাতিবলৈ গৈ আছোঁ नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SSC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360